হাইকমাণ্ডে যিটো তালিকা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি দেখিছোঁ যে মাৰ্কেলিং মাৰাকক আমাৰ এজন সহযোগী তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাততো হাইকমাণ্ডে দিয়াৰ পিছত আমিতো আপত্তি কৰিবলগীয়া একো নাই। হাইকমাণ্ডে যিটো বিবেচনা কৰি দিছে আৰু তাৰ লগত আমি সহযোগিতা নিশ্চয় কৰিবই লাগিব। আৰু মাৰ্কেলিঙৰ প্ৰতি মোৰ নিজৰ শুভেচ্ছাও আছে। যিয়ে নহওক, এটা বস্তু যে এটা সময়ত মই যিহেতু বিবেচনাত নাহিলোঁ, সেইটো হাইকমাণ্ডে কৰিছে যিহেতু যে গোৱালপাৰা পশ্চিম সমষ্টিটো প্ৰথম অৱস্থাত ডিলিমিটেশ্যনৰ পিছত কোনো সংগঠন নাছিল। ইয়াত ব্লক মণ্ডল বুথ একো নাছিল। সেই সময়ত গোটেইখিনি মই নিজে কৰিছোঁ। আৰু সেই সময়ত এনেকুৱা অসুবিধা আছিলে যে কংগ্ৰেছ বুলি ক'লে বাহিৰত ওলোৱা বা ওলাই অহা মানুহৰ এটা শংকা হৈছিল। আৰু কংগ্ৰেছৰ যিখিনি দুৰ্দিনৰ সময়ত আপুনি যথেষ্ট লাগিছিল। প্ৰাৰ্থীৰ যে তালিকা প্ৰকাশ পালে তাত কিবা আপোনাৰ ক্ষোভ থাকি গ'ল নেকি? ক্ষোভটো কৰিতো একো লাভ নাই আমাৰ, কাৰণ মই খালি এইটোকে কৈছোঁ যে এইটো গোটেইখিনি সংগঠনটো কৰিলোঁ। কাউন্সিলৰ গোটেই 36টা সমষ্টিত নিৰ্বাচনটো চলালোঁ। নিজৰ আৰ্থিক, শাৰীৰিক, মানসিক গোটেইখিনি সেই সময়ত ত্যাগ কৰিব লগা হৈছে। তে ইয়াৰ পাছতো মই বাছনিত নুঠিলোঁ, তাৰ আক্ষেপ কৰিবলগা মোৰ একো নাই। কাৰণ আমি দাবীদাৰ আছিলোঁ, হয়তো মোক দিলে ইয়াত হয়তো জয়ী নহ'ব, এনেকুৱা হয়তো আছিল। বা ৰাজনীতি যিটোখনটো দেখিছে যে মই যিটো জানো, মোৰ যিখিনি ডাটা যিটো ইয়াৰ ভোটৰ তালিকা, সেই ভোটৰ তালিকাত ইয়াত টোটেল হ'ল 1,61,000 টোটেল ভোটাৰ। 1,61,000 ভোটাৰৰ ভিতৰত তাৰ মেজৰিটি ভোটাৰটো হ'ল ৰাভা, আৰু ৰাভা হ'ল 51,000 আছে, গাৰো আছে 31,000, আৰু মুছলিম আছে 28,000, আৰু আদাৰ্ছ ট্ৰাইব আছে প্ৰায় 8,000। আৰু এনেকৈ কাষ্ট হিন্দু যিখিনি নাথ, কলিতা, যোগী, ৰাজবংশী, বঙালী, এইখিনি প্ৰায় 43,000 আছে। এই টোটেল 1,61,000 ভোটাৰৰ ভিতৰত এতিয়া যদি আমি ভালকৈ চাওঁ, হাইকমাণ্ডে কেনেকৈ বিবেচনা কৰিছে তেওঁলোকৰ কথা, তথাপি আমি সহযোগিতা আগবঢ়াম। এতিয়া মুছলিম মাইনৰিটি আৰু খ্ৰীষ্টান মাইনৰিটি এইখিনি টোটেল ভোটাৰটো হ'ল 58,000। আনহাতে যিখিনি হিন্দু ট্ৰাইবেল আৰু হিন্দু কমিউনিটিৰ অসমীয়া ভোটাৰখিনি বা বঙালী ভোটাৰখিনি, এইখিনি প্ৰায় 1,08,000 মান আছে। সেইটো দলে আচলতে প্ৰাৰ্থীজন নিজে চিন্তা কৰিব আৰু দলে এইটো সিদ্ধান্ত ল'ব কি পলিচি লোৱা হয়। কিন্তু যিহেতু এতিয়া দুটা ভাগত বিভক্ত হোৱাৰ নিচিনা হৈছে, খ্ৰীষ্টান কমিউনিটিৰ মানুহক কেণ্ডিডেট দিয়াৰ লগে লগে খ্ৰীষ্টান আৰু মাইনৰিটি মুছলিমৰ মাজত যিহেতু 58,000 মাত্ৰ ভোটাৰ আছে, আনহাতে যদি আমি চাওঁ তেনেহ'লে আদাৰ ট্ৰাইবছ 58,000 আছে। 58,000 আছে, আৰু বাকী ৰাভা, বড়ো, গাৰো, হাজং, বানাই, কোচ, তাৰপিছত ৰাজবংশী, নাথ, কলিতা, যোগী, এইখিনিলৈ প্ৰায় 1,08,000 ভোটাৰ আছে। তে এইকাৰণে আমি এটা চাইছোঁ যে চিন্তা কৰি চাইছোঁ যে যদি ৰাভা ভোটাৰখিনি আৰু হিন্দু ভোটাৰৰ মাজত যদি ডিভিজনটো নাহে, তেনেহ'লে বিজেপিৰ লগত আমাৰ কংগ্ৰেছে ৰাজনৈতিক যুদ্ধ কৰাটো, ভোটৰ যুদ্ধ খেলি জয়ীযুক্ত হোৱাটো বহুত কঠিন হ'ব।